নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'ৰ মাজত। মই আপোনালোকক আজি দেখাব ওলাইছোঁ চাকুৱেন মেচিনত কিদৰে বেজি সলাব পাৰিব। গতিকে চাওঁ আহকচোন ভিডিঅ'টো। এইটো মেচিনটো, এইটো হয় বেজিটো। এই বেজিটো ছাইডতে এনেকুৱা এডাল দেখা পাব। এডাল এনেকৈ হাতেৰে এনেকৈ খুলি দিলে খোল খাব। ঢিলা কৰি লৈ এইটো টানি দিলে এয়া ওলাই গ'ল। বেজিটো দেখিছে, এইটো বেজি একেবাৰে সহজ বেজিটো সলাবলৈ। এই একেটা বেজিয়ে মই আকৌ লগাই পেলাই দেখাই দি আছোঁ। এই বেজিটো চাওকচোন, এটা চাইডে এয়া সমান দেখা পাইছে নহয়, এটা চাইডে সমান আৰু আন চাইডে এয়া অলপ উঠি থকা দেখা পাইছে নহয়। এতিয়া আমি সমান ছাইডটো আগ চাইডে লগাব নালাগে, সদায় ওখ ছাইডটো, এইটো ফুলি থকা ছাইডটো আগফালে লগাব লাগিব। চাওক কেনেকৈ, এই চাওকচোন কেনেকৈ ভৰাইছোঁ। এয়া অকণমান ঠেলি দিলেই ওপৰলৈ আৰু নোযোৱা হৈ যায়, আৰু যেতিয়াই ওপৰলৈ নোযোৱা হৈ যায় তেতিয়াই এই ছাইডত থকা নটটো পকাই ঘূৰাই দিলেই এনেকৈ। এয়া হৈ গ'ল। বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ'টো যদি ভাল লাগিলে লাইক এটা কৰি দিব, লগতে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ।